মানুহৰ জীৱনত সংগ বা সংগতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, কাৰণ ই মানুহৰ মানসিকতা, সফলতা আৰু চৰিত্ৰ নিৰ্ধাৰণ কৰে। ভাল সংগই জ্ঞান আৰু প্ৰেৰণা বৃদ্ধি কৰে, আৰু বেয়া সংগই জীৱন ধ্বংস কৰে। ভাল সংগ বাছনি কৰাটো অতি জৰুৰী। যদি আপোনাৰ সংগ ইতিবাচক, উদ্যমী আৰু লক্ষ্যৱান হয়, তেন্তে সেই সংগই আপোনাক আগবাঢ়িবলৈ প্ৰেৰণা দিব। কিন্তু যদি সংগ নেতিবাচক, অলস বা ভ্ৰান্ত পথত চলে, তেন্তে সেই সংগই আপোনাৰ জীৱনতো প্ৰভাৱ পেলাব পাৰে। ভাল সংগই আপোনাক সপোন দেখুৱাব, সাহস দিব আৰু কঠিন সময়ত সহায় কৰিব। তেওঁলোকে আপোনাৰ সাফল্যত আনন্দ কৰিব আৰু আপোনাক উন্নত কৰিবলৈ উৎসাহিত কৰিব। সেয়েহে আপুনি এনেকুৱা লোকক বাছি লওক যিয়ে আপোনাক উন্নত মানুহ হ'বলৈ সহায় কৰে। নিজেও এনেকুৱা এজন ব্যক্তি হওক যিয়ে নেকি আনক অনুপ্ৰাণিত কৰে, সহায় কৰে আৰু সঠিক পথ দেখুৱায়। সেয়েহে কোৱা হয়, সৎ সংগই স্বৰ্গবাস আৰু অসৎ সংগই সৰ্বনাশ। জ্ঞানৰ বিকাশৰ বাবে জ্ঞানী ব্যক্তিৰ সংগই উত্তম পথ। জ্ঞানী ব্যক্তিৰ সংগই আপোনাক নতুন নতুন জ্ঞান আৰু ধাৰণা প্ৰদান কৰে। আপুনি যিমানেই ভাল মানুহৰ সৈতে সম্পৰ্ক ৰাখিব, সিমানে আপোনাৰ চিন্তাধাৰণা ইতিবাচক হ'ব। সফলতা পোৱাৰ বাবে আপুনি এনে এজন ব্যক্তিৰ সংগ গ্ৰহণ কৰক, যিয়ে আপোনাক আগবাঢ়ি যোৱাত সহায় কৰে, আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে। তেওঁলোকৰ সংগই আপোনাৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি দিব পাৰে। আপোনাৰ সংগই নিৰ্ধাৰণ কৰে আপোনাৰ ভৱিষ্যত কেনেকুৱা হ'ব।